কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত আজি ডাক্তৰ, নাৰ্ছ, ফাৰ্মাচিষ্ট, সাফাই কৰ্মীকে ধৰি বিভিন্ন পৰ্যায়ৰ স্বাস্থ্যকৰ্মীক কোভিড-19 ভেকচিন প্ৰদান কৰা হয়। বৰপেটা অসামৰিক চিকিৎসালয়ত 100 গৰাকী কোভিড যোদ্ধাক এই ভেকচিন প্ৰদান কৰা হয় আৰু কোভিড প্ৰতিষেধক লাভ কৰি উৎফুল্লিত হৈ পৰে স্বাস্থ্যকৰ্মীসকল। পুনৰবাৰ জনাইছো, সমগ্ৰ বিশ্বৰ লগতে অসমতো কোভিড মহামাৰীয়ে এক ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰত্যেক দিনাই কোভিড মহামাৰীত আক্ৰান্ত হৈছে বহুজন, মৃত্যু হৈছে বহুকেইজন। তাৰ মাজতে আহিল ভাল খবৰ, ভেকচিন প্ৰদান প্ৰক্ৰিয়া। আজি দেশৰ প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ভেকচিন প্ৰদান প্ৰক্ৰিয়া শুভাৰম্ভ কৰে। তাৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত, দেশৰ বিভিন্ন ৰাজ্যত আৰম্ভ হয় ভেকচিন প্ৰদান। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ভেকচিন প্ৰদান কৰা হয়। অসমৰ বিভিন্ন ঠাইৰ লগতে কলগাছিয়া স্থিত বৰপেটা অসামৰিক চিকিৎসালয়তো আজি ডাক্তৰ, নাৰ্ছ, ফাৰ্মাচিষ্ট, সাফাই কৰ্মীকে ধৰি বিভিন্ন পৰ্যায়ৰ স্বাস্থ্যকৰ্মীক কোভিড ভেকচিন প্ৰদান কৰা হয়। বৰপেটা অসামৰিক চিকিৎসালয়ত 100 গৰাকী কোভিড যোদ্ধাক ভেকচিন প্ৰদান কৰা হয় আৰু এই কোভিড প্ৰতিষেধক লাভ কৰি উৎফুল্লিত হৈ পৰে স্বাস্থ্যকৰ্মীসকল।